নমস্কাৰ বন্ধুসকল আজি মই আহিছোঁ এগৰাকী আইতাৰ কাষলৈ আইতাই খুব সুন্দৰভাৱে তাঁত বোৱাত ব্যস্ত হৈ আছে আমি লকডাউনৰ সময়ত এতিয়া আইতাইনো কেনেকৈ ব্যস্ত আছে আমি তাৰ বিষয়ে কিছু জানো আহক এতিয়া আইতাৰ কাষলৈ আহিছোঁ এই আইতাই তাঁত বৈ আছে আমি এতিয়া আইতাক কিছুমান আমি আইতাৰ পৰা জানিব বিচাৰিম আইতা নমস্কাৰ আপুনি আজি ব্যস্ত হৈ থকা দেখিছোঁ তাঁতশালত আপুনি কিমান দিনৰ পৰা আপুনি তাঁত বৈ আছে বোৱাটো হ'ল বাৰু সময় আজি 2 মাহ হৈ আছে তাৰপৰা এই গামোচা বনোৱা তাৰপৰা আকৌ এটা কথা আছে তোৰ কবি মই এটা কৈ দিওঁ এটা চেনেহৰ মানে মহুৱা মুগাকৈ মহুৱা চেনেহৰ মহুৱা তাতোতকৈ মৰমৰ মাকো তাতোতকৈ মৰমৰ বহাগৰ বিহুটি নেমাই কেনেকৈ থাকিবা ধন্যবাদ ধন্যবাদ আপোনাৰ ভাল লাগিছে আমি আপোনাক জানিব বিচাৰোঁ কি আপুনি কেইখন গামোচা বৈছে এতিয়া বোৱাটো মানে এতিয়া হ'ল 15খন মানে হ'ল হয় হয় এতিয়া আৰু সামৰণি মাৰিবলৈ হ'লেই আৰু আপোনাৰ এই অভিংশাল দেখা পাইছোঁ এইটো আপুনি কি নিজেই কিনি আনিছেনে নে চৰকাৰে দিছে আপোনাক মানে ট্ৰেইনিঙত গৈছিলোঁ ট্ৰেইনিঙত যোৱাৰ পৰা মানে পাইছোঁ পইচা সূতাও পাইছোঁ 5 কেজি তাৰপৰা আকৌ তাঁতশালো পাইছোঁ আৰু পাই লৈ এতিয়া বয়নি কৰি আছোঁ এতিয়া 2 জুতি 3 জুতি বোৱা হ'ল এতিয়া ঠিক আছে হ'ব আপুনি কি এই সূতাবিলাক চৰকাৰৰ পৰা পাইছিল নে নিজে ক্ৰয় কৰি আনিছিলে চৰকাৰ পাই পাইছোঁ ঠিক আছে আপুনি অকল এই গামোচাই বব জানে নে আপুনি নে এৰী সূতা কিবা কিবি এৰী কাপোৰ বব জানে বুলি শুনি পাইছিলোঁ আপুনি সকলো বস্তু জানো নজনা নাই এটাও এতিয়া মানে সময় টাইমত মতে মানে এতিয়া যিখিনি এতিয়া পঢ়িব লগাটো সেইটো অকণমান দূৰ হ'ল এতিয়া নিজৰ বুদ্ধিত মানে যিটো এটা উপযুক্ত কৰিছোঁ সেই বস্তুটো মানে সমাধান কৰি আছে ঠিক আছে আপুনি অকণ বৈ দিয়কচোন আপুনি কেনেকৈ তাঁত বয় আমি চাওঁ দৰ্শকসকলক দেখাব গৈছোঁ আইতাই কেনেকৈ তাঁত বৈছে আমি অকণ দেখাই দিওঁ কেমেৰা পাৰ্চন আমাৰ জ্যোতিষ আছে কেমেৰা পাৰ্চনে জ্যোতিষে আমাৰ আইতাই গামোচা বোৱাটো দেখাই আছে আইতা খুব সুন্দৰভাৱে বৈছে ভাল লাগিছে আপোনাৰ এই কৰোণা ভাইৰাছৰ সময়ত আইতাই মানে এইদৰে ঘৰতে তাঁতশালৰ লগত ব্যস্ত আছে খুব ভাল লাগিছে এয়া চাওক আইতাই খুব ধুনীয়াকৈ মাকো ব্যৱহাৰ কৰিছে এয়া চাওক মেক্সিমাম আপোনাৰ 70 বছৰমান হৈছে আইতাৰ কিন্তু তথাপিও আইতাই ব্যস্ত আছে আমি ভাল পাইছোঁ আইতা হ'ব আপোনাক এতিয়া আপোনাৰ পৰা আপোনাৰ কিমান বয়স হৈছে বৰ্তমান এতিয়া বাৰু হিচাপত মানে 70 বছৰ মানে ধৰিছোঁ আৰু টাইমটো চাই 70 বছৰ মানে টাইমত মানে মই এটা কৰ্মচাৰী শিক্ষা বিদ্যাটো মানে আপোনাৰ ঠিক আছে আপোনাৰ এইটো চালোঁ তাঁত বোৱাটো আপুনি মাকো কিবা আপুনি মানে জতৰত সূতা আপোনাৰ কি আছিলে এইটো জতৰত আপুনি কি মহুৱা ফোৱাটো এপাক দেখাই দিব নেকি দেখাই দিয়কচোন আপোনাৰ হ'ব বাৰু তাঁতশাল চালোঁ আপুনি জতৰত কেনেকৈ আপোনাৰ মহুৰা ফোৱা সেইটো আপুনি এপাক দেখাই দিয়ক আমাৰ আইতাই মহুৰা ফোৱাত ব্যস্ত আছে জতৰত এয়া আপোনাৰ মহুৰা ফোৱাই আছে এয়া খুব সুন্দৰকৈ ঠিক আছে আইতা আপুনি এয়া সূতা কি আপুনি দিনত কিমানটা আপুনি মহুৰা খুৱাব পাৰে মানে হ'ব দিনটো মানে 10টা 20টা মানে মহুৰা খুৱাই নিজে অকলেই বব পাৰে আৰু এখন গামোচা ওলাব পাৰে ঠিক আছে ধন্যবাদ থাকিল আপুনি এই COVID-19ৰ সময়ত আপুনি এইদৰে কামত ব্যস্ত থকাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ চেনেলটোলৈ হ'ব ইমানতে আমাৰ সকলো ফেচবুক ফ্ৰেণ্ডলৈ আমি ধন্যবাদ জনাইছোঁ